পাই গেলো এই অৰুণাচল বৰ্ডাৰ আৰু বৰ্তমান আমি আছো অৰুণাচল বৰ্ডাৰতে মানে অৰুণাচলৰ দি এখোজো আগবাঢ়িব দিয়া নাই আৰু লগতে আমাক গাড়ীৰ পাছপিনে মানুহৰ পাছপিনে গোটেইবিলাক দেখুৱাৰ পিছতহে মানে যাব দিব আৰু বৰ্তমান ইফালে থিয়া হৈ আছো আৰু এইফালে মানে গাড়ীবিলাক লাইন হৈ আছে এখন এখনকৈ মানে গেটত সোমাই আছে আৰু এইফালে গাড়ীখন ৰখাই থোৱা আছে আমাৰখনো আৰু অৰুণাচল বৰ্ডাৰত আহিয়ে যিটো ঘটনা হ'ল মোৰ লগত কৈ আছোঁ আপোনালোকক মানে আহি কিয় গেটলৈকে মই পূৰা কেমেৰাটো লৈ ভিডিঅ' কৰিব গৈছোঁ যোৱাৰ লগে লগে পুলিচ এটা দেখা পাই থাপ মাৰি মোবাইলটোকে আহিলৈগৈ আৰু মই হিন্দী ক'ব বিশেষকৈ নাজানো ভাগ্য ভাল আছিল মানে তাতে অসমীয়া পুলিচ এজন পালোঁ পাই ক'লোঁ কি দাদা মই একদম নাজানো ভিডিঅ' কৰিব ইয়াতে পাৰ্মিট লাগে বুলি আৰু কওঁতে বঢ়িয়াকৈ মোক মোবাইলটো ঘূৰাই দিছে আৰু মই ভিডিঅ'কেইটা ডিলিট কৰি পেলাই মোবাইলটো লৈ আহিছোঁ গাড়ীৰ পৰা ওলাই চব দাঁত মাজা পানী কিবা কিবি জুই পোৱাত ব্যস্ত হৈ আছে আৰু কিছু মানুহ ওলাব আছে মানুহবিলাক ওলাওক আৰু ইফালে চব দাঁত মজাত ব্যস্ত গাড়ী পে লুবিয়াই গোটেই আমাৰ চেকিং হৈ গ'ল গাড়ীৰ পাছ মানুহৰ পাছ গোটেইবিলাক চাহ হোৱাৰ পিছত পূৰা অৰুণাচললৈকে আমাক সোমাব দিলে আমি কৈছিলোঁ কি আমাৰ লগত এখন মস্ত বাছ আছে এইখনকে লৈ পিছত নামানে পাছ লৈ দিব লাগে আৰু গোটেইবিলাক ক্লিয়াৰ হোৱাৰ পিছত আমি পূৰা অৰুণাচলৰ দিশে আগবাঢ়িব ওলাইছোঁ ভিডিঅ'টো চাই থাকক আৰু এতিয়া বাজিছে প্ৰায় 8:32 আৰু পূৰা একদম ৰাতিপুৱাৰ ৰ'দটো নদীখনত পৰি আছে আৰু এনেকৈ হাঁহি ফুৰ্তিৰ মাজেৰে যাই আছোঁ আৰু চুলি অনানি বস্তু চুলি বস্তু লাগব দাদা আছে চুলি বস্তু বাতি আছে চুলি আছে চুলি বস্তু আছে চুলি দিয়া মই চুলি সলনি বস্তু চুলি বস্তু কেনে এক্সপিৰিয়েঞ্চটো কেনে আমি পৰশুৰাম কুণ্ড পাই গ'লো আহি এই জাষ্ট এই গাড়ী ৰখি গ'ল ইয়াৰ ইফালে মানুহবিলাক নামি গ'ল চব গাড়ীৰ পৰা নামি আছে আৰু চব এই এনেকৈ ওপৰলৈকে উঠি আছে খটখটলে এইবিলাক আমাৰ মানুহবিলাক আহি আছে ওপৰৰ পৰা আৰু পুৰা পাহাৰত উঠি উঠি আমি পাই গ'লো আহি পৰশুৰাম কুণ্ডৰ মেইন ভিউ পইণ্ট আৰু
এনেকুৱা চেঁচা পানী যি জোৰে পানীটো মানে বৈ আছে পুৰা শব্দ ওলাই আছে পানীবিলাকৰ আৰু এই পৰশুৰাম কুণ্ডটোৰ মাজতে এটা ডাঙৰ শিল আছিল আৰু এই শিলটোৰ কাৰণে মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো ফাঁচি আছিল আৰু পৰশুৰামৰ হাতত যিখন কুঠাৰ লাগি ধৰিছিল আৰু সেই কুঠাৰখনৰে মানে এই শিলটোৰ মাজত কাটি দিয়াৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীটো মুকলি হৈ গ'ল আৰু লগতে পৰশুৰামৰ হাতৰ পৰা কুঠাৰখন এৰি পৰিল এইবিলাক মানুহ আছে ইয়াত এইবিলাক কাপোৰ গা ধুই কেনে ইয়াতে থৈ যাব লাগে আৰু আমি গা পা ধুই ৰেডি ইয়াতে আৰু এয়া পৰশুৰাম কুণ্ডৰ এইটো হ'ল পৰশুৰাম মন্দিৰ ইয়াতে সেৱা জনাই চবে আৰু পৰশুৰাম কুণ্ডত ধুনীয়াকৈ গা পা ধুই মন্দিৰত সেৱা চেৱা কৰি একদম পুৰা আজৰি হৈ আমি একদম তললৈকে নামি যাই আছোঁ আৰু অৱশেষত আমি পৰশুৰাম কুণ্ডৰ পৰা আহি পালোঁ ইফালে আমাৰ খানা বনাই আছে এক খানা পিনা খাই আমি ঘৰলৈকে যাম আৰু লাগি আছে মানুহ আমাৰ কাৰণে এইবিলাক মাংস বনোৱা নাই বাৰু বনাব লাগি আছে কামত আমাৰ বহুত লেখা আছে আৰু এয়া চাওক খানা আমাৰ ৰেডি হৈ গ'ল দুপৰীয়াৰ খানা এয়া চব বহিছে ইফালে লাগি আছে খানা পিনা খোৱা হৈ গ'ল ৰেডি এয়া আমাৰ গাড়ীৰ ওপৰত খৰি কিবা কিবি বান্ধি আছে এইখিনি বান্ধা দিয়ে আৰু আমাৰ যাত্ৰা একদম ঘৰলৈ পৰশুৰাম কুণ্ড হৈ গ'ল চাৱা আমি একদম ঘৰলৈ যাম আৰু আজি আৰু বোকাখাট পালোঁ আহি আমি আহি এইখিনি বৰত অলপ পেৰা লওঁ বোকাখাটৰ ফেমাছ পেৰা আৰু ভিডিঅ'টো মানে ইমানতে সামৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোৱাকালি এটা ব্লগ দিছোঁ আৰু ব্লগটো বঢ়িয়াকৈ সঞ্জীৱ ডেকা ইউটিউব চেনেলত গৈ চাব বাই বাই